যি ধৰণে বিজেপি ৰাজনৈতিক দলে কৈছে যে আগন্তুক বিটিচি নিৰ্বাচনত তেওঁলোকে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা আমাৰ বিপিএফ দলৰ কোকৰাঝাৰ জিলা কমিটিৰ যেটো 6টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ যাত্ৰা এটো 100% সাকসেস হৈ গল আৰু ভগৱান বা আল্লাহ বা ঈশ্বৰে ইমান ভাল দিন কৰি দিলে আমাৰ ইমান বৰষুণো নাই গৰমো নাই মতেটো মিডিয়াম খুব ভাল আজি যেটো আশীৰ্বাদ বিৰাট ভাল আশীৰ্বাদ যাত্ৰাটো বিৰাট ভাল সাকসেস হ'ল আৰু বতৰো বিৰাট ভাল আৰু ক'ব লগা সেইখিনি মইতো কৈছোৱে কোকৰাঝাৰ জিলা হিচাপে 6টা সমষ্টি লৈ কৰিছে 6টা সমষ্টি 100% আমি জিকিমে আৰু সেইদিনা 6 তাৰিখত গোসাইগাঁও জিলা হিচাপে কৰিছে 5টা সমষ্টি 5টাও সাকসেস হ'ব 5 আৰু 6 11টা হ'ল অহাকালি ভেৰগাঁও জিলা হ'ব 5টা সমষ্টি লৈ পেলাই অততে অহাকালি যেটো যাত্ৰা হিও মানে বিৰাট ভাল হ'ব বুলি মোৰ এটা বিশ্বাস আৰু ইয়াৰ পিছত ছালবাৰী হিচাপে 11 তাৰিখত আছে আৰু 12 তাৰিখত খাজুৰগাঁও হিচাপে আছে আৰু 15 আগষ্টৰ পিছত আকৌ 17 18 19 এনেকুৱা প্ৰগ্ৰাম আছে আমাৰ অততে এই আশীৰ্বাদ যাত্ৰাৰ মেনিংটো হেতু যে আমি অততে সকলো জাতি জনগোষ্ঠীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো যাতে আগন্তুক 2025 এই সেপ্টেম্বৰ মাহত যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ বিপৰীত দলে যাতে এবসলিউট মেজৰিটি পাই পেলাই সরকার বনাব পাৰে সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ পেলাই এইটো কাৰণে আমি আজি এই ৰেলীটো কৰি আছো কথা হেতু আৰু আজি আপোনালোকে হুদা নাই ময়ে কম আজি ৰাতিপুৱা 10টা 11টা মানত নিশ্চয় আপোনালোকে সবে আছিল ডিফেন্স বড়ো ডাঙৰীয়াই এটা প্ৰেছ মিট দিছে এই প্ৰেছ মিটটো ইমান ডাঙৰ প্ৰেছ মিট দিছে বেয়াটো হোৱা নাছিল কিন্তু এটা কথা মই আফসোস লাগিছে এটো হল মানে ৰিটেন নোপোৱাকৈ ইউপিপিএল বা প্ৰমোদ বড়ো পৰা কোনো ৰিটেন এনসাৰ পোৱা নাই আফসু সেক্ৰেটাৰী আফসু পৰা আফসু বা বড়ো সাহিত্য সভাই কিন্তু আমি ৰিটেনলি ৰিপ্লাই দিছিলো যেটো বড়ো সাহিত্য সভা সেক্ৰেটাৰী আৰু আফসু সেক্ৰেটাৰী আমালৈ লেটাৰ লিখিছিল যে 12 তাৰিখৰ ভিতৰত আমাৰ লগত আলোচনা কৰিবৰ কাৰণে আমি এগ্ৰি ৰিটেন আমি দিছো দেই ৰিটেন আমি দিছে যে আমি এগ্ৰি বিপিএফ আৰু ইউপিপিএল একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আমি আলোচনাত বহিম বলে আমি রিটার্ন দিছে কিন্তু এইফালে তো মুখে দিয়ে কৈছে প্রমোদ বড়ো বা ইউপিপিএল রিটার্ন দিয়া নাই বলে ডিফেন্স বড়ো নিজে কৈছে এইটো রিটার্ন দিয়া নাই এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল ৰিটাৰ্ন লকচন আগত ৰিটাৰ্নটো পোৱা নাই আমি কৈছো যে ইউপিপিএল দলে সেক্ৰিফাইস কৰিব পাৰিব লাগিব সেক্ৰিফাইস মানে হেতুৱে যে আপোনালোকে চৰকাৰ এৰি পেলাই আহিব কাৰণে ৰেডি আছে না নাই আপোনালোকে সরকার এৰিব পাৰিব লাগিব আপোনালোকে সরকার এৰি পেলাই আহক আমি বিপিএফ 20টা ইউপিপিএল 20টা আমি ইলেকশন কৰিম কথা হেতুৱে শর্ত বান্ধি দিছে বুলি তেওঁলোকে কৈছে কি শর্ত দিছে এইবিলাক ককচন 12 তাৰিখৰ পিছত হতে কিবা কিবি খব বুলি কৈছে 12 তাৰিখটো বাচ্চাই থাকক আপোনালোকে 12 তাৰিখৰ পিছত আফসু বা বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে কি কৰিটো আপোনালোকে শুনি লওক আমি কি শর্ত দিছে দিয়া নাই এইবিলাকৰ লাগি থাকি লাভ নাই মই কৈছো ইয়াত গোটেই কিবাটো চন্দন আৰু খাম্পা ইয়াতে জুই জ্বলে আছে তো কিন্তু আফসু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকে স্থিতি ক্লিয়াৰ থাকক আমি কোনো দলৰ লগত এইফালে বায়াস হৈ পেলাই কথা নকম বা কাম নকৰিম এইবিলাক থাকক কিন্তু নহলে ফাঁচি যাব খবৰদাৰ ইয়াত বিৰাট ডাঙৰ জাল আছে এইটো মইতো কৈ দিছো চন্দন আৰু খাম্পা আছে ইয়াত আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আফসুৰ লগত মিলাব পৰা নাই এই দুইজনে মোক ভাগ কৰি লৈ গৈছে স্পষ্ট কথা স্যার এটা প্ৰশ্ন বিটিআৰ অঞ্চলৰ বা বিটিসি অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মানে বাহিৰত আছে এইটো প্ৰমোদ বড়োৰ কথা সকলো নাই এইটো প্ৰমোদ বড়োয়ে আমাৰ বহুত টিচাৰক বিটিসি বাহিৰত পঠাই দিছে এইটো মই আকৌ লৈ আহিম এইটো ডাঙৰ ইস্যু নহয় মই লৈ আহিব পাৰে এইটো ডাঙৰ ইস্যু নহয় এইটো লৈ আহিম মই দিলীপ শইকীয়া কোৱা নাই দিলীপ শইকীয়া যেটো কথা কৈছে এইটো নিশ্চয় নাজানাকে কৈছে জানিলে এইটো নকলে হয় ইয়াৰ আমাৰ ক'ব লগা একো নাই এইটো সাংবিধানিকভাৱে যেটো বড়ো জাতিক জীয়াই থকাৰ যেটো অধিকাৰ দিছে ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় তো নিশ্চয় বেয়া লাগিবই মই ওপেনলি কৈছো কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিকভাৱে আজিৰ দিনত জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ পাইছে ইয়াৰ ওপৰত আপুনি যদি কিবা আঘাত কৰে সেইটো বেয়া পাবই কোনোবা বেংগলী সমাজে আজি অসমৰ ক্ষেত্ৰত জীয়াই থকাৰ কাৰণে যিখিনি সাংবিধানিক অধিকাৰ পাইছে ইয়াৰ ওপৰত কোনোবাই যদি আঘাত কৰে সেইটো বেয়া পাবই এইটো
এইটো দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে সেইটো আজি মুখেদি ক'ব পাৰে, সেইটো প্ৰেক্টিকেল নহয়। এইটো আপোনালোকে কি ভাবে, এইটোতো জোখৰে হৈ গ'ল না। আমি 22টা অলৰেডি ডিক্লেয়াৰ দিলে, ইহঁতে জানে। ইয়াৰ পিছত মোক লেটাৰ লিখিছে আফচু ছেক্ৰেটাৰী আৰু এই কিবা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী ইয়াত কি আছে ভিতৰত, এইটো বুজি লওক আপোনালোকে। মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে, ইয়াৰ পিছত মানে ইউপিপিএল আৰু বিপিএল ইউনাইটেড হ'ব লাগে বুলি আফচু ছেক্ৰেটাৰী বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী লেটাৰ লিখিছে। ইয়াৰ ৰিপ্লাইটো আমি দিছে, কি ৰিপ্লাই দিছে আপোনালোককো আজি খোৱাৰ কোনো মই নকওঁ, মুঠতে আমি সেইটোৱে লিখিছে, আমাৰ কোনো আপত্তি নাই। আৰু ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল। ৰিটেন যিহেতু ইউপিপিএলৰ পোৱা নাই, ইউপিপিএলৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই, আমিহে ৰিটেন ৰিপ্লাই দিছে। আমাৰতো ডকুমেণ্ট আছে, এতিয়া আমি ঠগাব নোৱাৰে। চন্দন আৰু খাম্পা 1 নম্বৰ জাতিৰ, বড়ো জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা। এই দুইজনৰ কাৰণে মই আফচুৰ লগত মিলাব পৰা নাই এক সময়ত। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ ভিতৰত কেম্পিং কৰি আছে। এইটোতো ৰাজনীতিৰ দল, বিজেপিও কৰিব, কংগ্ৰেছো কৰিব, চবেই কৰিব। এতিয়া আপোনালোকে চাওক, মই 22টা ডিক্লেয়াৰ দিয়াৰ পিছত আফচু ছেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনত লেটাৰ লিখিছে। ইয়াত জড়িত কোন আছে, ইয়াত বেলেগ নাই, আপোনালোকে এই চন্দন আৰু কাম্পা। আজিৰ বিটিআৰৰ পলিটিকেল চিটুৱেশ্যনক চাই আমি বিজেপি দলক আহ্বান কৰিব বিচাৰিছোঁ, স্পেচিয়েলি ক'ব বিচাৰিছোঁ যে আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ গাৰ্জিয়ান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ গাৰ্জিয়ান হিচাপে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে জনজাতীয় লোকসকলৰ চেণ্টিমেণ্ট, বড়ো জনগোষ্ঠীয় লোকসকলৰ চেণ্টিমেণ্ট আৰু বিটিআৰৰ ৰাইজৰ চেণ্টিমেণ্টখিনি, আৱেগ অনুভূতিখিনি ভালদৰে বুজি পায়। সেয়ে যি ধৰণে বিজেপি ৰাজনৈতিক দলে কৈছে যে আগন্তুক বিটিচি নিৰ্বাচনত তেওঁলোকে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিবোৰত বিজেপি দলৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপিত নকৰিব। এই তেনেধৰণেই আমি আহ্বান জনাইছোঁ বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, আমি আহ্বান জনাইছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমি আহ্বান জনাইছোঁ অসমৰ সুদক্ষ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অসম প্ৰদেশ বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়ালৈকে যে বিটিআৰ অঞ্চলৰ শান্তিৰ স্বাৰ্থত, বিটিআৰ অঞ্চলৰ প্ৰগতিৰ স্বাৰ্থত আৰু যি এটা ঐক্যতাৰ এনাজৰীত আজি বিটিআৰ অঞ্চল অসমৰ লগত বান্ধ খাই আছে, সেই ঐক্যতাৰ এনাজৰীটো যাতে সৰ্বদাই বৰ্তি থাকে, সেই স্বাৰ্থত, বৃহত্তৰ স্বাৰ্থত বিজেপি দলে যাতে এটা ত্যাগ কৰে আৰু বিজেপি ৰাজনৈতিক দলে যাতে অনাগত 2025 চনৰ বিটিচি নিৰ্বাচনত কেৱল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিতেই নহয়, বৰং তৃতীয় বড়ো শান্তি চুক্তি বা বিটিআৰ একৰ্ড 2020 চনৰ যিমানবোৰ স্বাক্ষৰকাৰী আছিলে বা ছিগনেটৰী আছিলে, সেই সকল নেতাই যিবোৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব তাতে যাতে বিজেপি দলে কোনো ধৰণৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰে। ইয়াতে বিপিএফও হ'ব পাৰে, সেইবোৰ নেতাই ইউপিপিএল দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। এক্ৰছ পলিটিকেল পাৰ্টি লাইন্স আমি বিচাৰিছোঁ যে সেয়া লাগিলে ইউপিপিএল দলৰ বি.আৰ. ফেৰেংগা ডাঙৰীয়াই হওক, সেয়া লাগিলে ইউপিপিএল দলৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই হওক, সেয়া লাগিলে ইউপিপিএল দলৰ বি চাওৰাইগৰা ওৰফে চাইখং বসুমতাৰীয়ে হওক, বা নতুনকৈ গঠিত হোৱা ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ ভগ্নী অঞ্জলি দৈমাৰী ডাঙৰীয়নীৰ এপিবি দলৰ তৰফৰ পৰা যদি কোনোবা ছিগনেটৰী বা বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰীয়ে যদি প্ৰতিদ্বন্দ্বিতা কৰে, সেই সমষ্টিবিলাকত যাতে বিজেপি দলে অসমৰ গাৰ্জিয়ান হিচাপে, এটা বিটিচিৰ গাৰ্জিয়ান হিচাপে, যিহেতুৱে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া 2003 চনৰ বিটিচি চুক্তি সময়ত তেওঁ প্ৰধানমন্ত্ৰী আছিলে, 2020 চনত যেতিয়া বিটিআৰ চুক্তি হ'ল সেই সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰীয়া ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হৈ আছিলে আৰু মুখ্যমন্ত্ৰী তেতিয়া যদিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে। সেই সময়ত বিটিআৰ চুক্তিৰ ক্ষেত্ৰতো বহুত আগভাগ তদানীন্তন কেবিনেট মন্ত্ৰী আৰু আজিৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও লৈছিলে। সেয়ে এজ এ গাৰ্জিয়ান হিচাপে, অভিভাৱক হিচাপে বিজেপি দলে তেওঁলোকে এক মানৱীয়তাৰ দৃষ্টিকোণেৰে চাই এই অঞ্চলৰ বৃহত্তৰ শান্তি, প্ৰগতি আৰু বৃহত্তৰ যি এক কমিউনেল ইণ্টিগ্ৰিটি, সকলো জনগোষ্ঠীৰ মাজত যি এটা ঐক্যতা যাতে বৰ্তি থাকে, সেই কথাখিনি লক্ষ্য ৰাখি তেওঁলোকে যাতে অনাগত 2025 চনৰ বিটিচি নিৰ্বাচনত যিমানবোৰ বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী আছে, অন্ততঃ 2025 চনৰ নিৰ্বাচনত যাতে তেওঁলোকৰ বিৰুদ্ধে বিজেপি দলে কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপিত